Hello everyone, আজি মই গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিলো ভিডিঅ'টি। মই আজি আহি আছো মোৰ মাৰ ঘৰলৈ বুলি। প্ৰথমতে মোৰ ওচৰতে ভণ্টি এজনী আছে, তাইৰ ঘৰলৈ যাম। আমি আহি আছো আৰু ইহঁতৰ ঘৰ পাই গলো। এইফালে পাই গলো ইহঁতৰ ঘৰ। এয়া গাঁৱলীয়া ধুনীয়া পৰিৱেশ, ভাল লগা ৰাস্তা। এইফালে গৰু ৰাস্তাতে আছে। লাহে লাহে আমি আহি পালো ইহঁতৰ ঘৰ। তাৰপিছত আমাক খাব দিলে চাহ, এয়া লাউ পিঠা আৰু চাহ। আমি গৈ পাওঁতে অলপ দেৰি হৈছিলে, সেইকাৰণে আমি ভাতো খালোঁ, চিকেন আৰু এয়া ডাঙৰ মাছেৰে ভাত খালোঁ। ভাত খাই থকাত সৰু সৰু মাইনা কেইজনী বিহু নাচিবৰ কাৰণে আহিলে। সিহঁতৰ বিহু ডান্স চালোঁ। তাত অলপ সময় থকাৰ পিছত আমাৰ ঘৰলৈ আহিলোঁ, মোৰ মাৰ ঘৰলৈ। আমি আহি থকাত ৰাস্তাতে এয়া বিহু ডেন্স আমাৰ গাড়ী ৰখাই সকলে বিহু নৃত্য কৰিছে। আমি অলপমান ইয়াতে চালোঁ। তাৰপিছত আমাৰ ঘৰ পাই গ'লোঁ। আমাৰ ঘৰতো এয়া বিহু নৃত্য, বিহু যিহেতু সকলোতে বিহু নাচিবৰ কাৰণে আহিছে, আমি এই বিহু পৰিৱেশন কৰিলোঁ। ধুনীয়া নাচিছে সকলো, আমাৰ বৌ, ভণ্টি, বাইদেউ সকলো মিলি। আৰু এইফালে আমাৰ বাচ্ছা পাৰ্টি। আজি আমাৰ ঘৰ ভিৰ। অহাকালিলৈ আমাৰ সৰু টিকলা বাবুৰ চূড়াকৰণ আছে, চুলি কটা নিয়ম আছে। সেইকাৰণে ৰাতিয়ে গোটেই চব্জি তব্জি কাটি থৈ দিছে সকলো মিলি আমাৰ ঘৰৰ। আৰু যি পানী তোলা হয় সেন্দুৰৰ ফুট দি আয়তীসকলে নিয়ম কৰা এটা নিয়ম আছে, নিয়ম কৰে আৰু সকলো লগ লাগি বিয়া নাম গাই অলপ ফূৰ্তি ফাৰ্তা কৰি এনেকৈ ঘৰকেইটাত সেন্দুৰৰ ফুট দিয়ে। তাৰপিছত সকলোকে চাহ খাবলৈ দিলে। এয়া আমি চাহ খাই আছোঁ আৰু অলপ ফূৰ্তি ফাৰ্তা কৰি আছোঁ সকলো লগ লাগি। আৰু সকলোৱে গজাৰে চাহ খালোঁ। আৰু এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। ইফালে আহিছে পুৰোহিত, জল্দি আহিছে, 6টা চাৰে 6টামান বজাতে আহিলে। বহুত দীঘলীয়া কৰিব, সেইকাৰণে সোনকালে আহিলে। আৰু এইফালে নিয়ম আছে, মূৰত তেল লগোৱাৰ নিয়ম। সৰু বাবুটোৰ তেল লগাব লাগিব। মোৰ মাইনাজনো আছে আৰু সৰু সৰু মাইনা দুজনী আছে, মোৰ ভতিজা। এয়া তেল লগোৱা নিয়ম। এইখিনি হৈছে চুলিত তেল দিয়া নিয়ম। ইয়াতে লাগে মানে অকুমাৰী ছোৱালী 3জনী লাগে। তো এইখিনি নিয়মো ধুনীয়াকৈ ভালদৰে হৈ গ'ল। আৰু আমি গোটেইকেইজনী আজি বহুত দিনৰ মূৰত লগ পাইছোঁ। বাইদেউ, ভণ্টি, বৌ, আমাৰ খুৰাৰ বৰদেউতাৰ ছোৱালী, গোটেইকেইজনী বহুত দিনৰ মূৰত লগ পাইছোঁ। আৰু আমাৰ পূৰা গপচপ আৰম্ভ হৈ গৈছে। গোটেইকেইজনী লগ হৈ অলপ ধেমালি কৰিলোঁ। আজি কাজখানৰ ওপৰত গৰম লাগিছে, ধোঁৱাবিলাকৰ কাৰণে গৰমটো অকণমান বেছি হৈছে। আপোনাক ভোটটো দিব লাগিব আৰু আপোনাক ভোটটো দিব লাগিব। সেইটো কৰিছো, তেতিয়াহ'লে নিশ্চয় বজাও তালি। অৰুণোদয় পাইছেনে নাই? অৰুণোদয় পাইছেনে নাই? কিয় নেথম কত। আৰু এইজন হৈছে আমাৰ ভাগিন। তাই হেনো মোৰ চেনেলটোৰ ওপৰত কিবা কয়, শুনকচোন। আৰু এইফালে হৈছে বাবুৰ চুলি কটা নিয়ম, তাৰপিছত গা ধুৱাব।
আৰু এতিয়া হ'ল ভাত খোৱাৰ সময় আৰু আমি এতিয়া সকলোৱে ভাত খালোঁ। আৰু একেবাৰে শেষত আমি গোটেইকেইজনীয়ে অলপমান বিহু যিহেতু বিহু ডান্স কৰিলোঁ আৰু মই সকলোকে অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু আমি দেউতাক সেৱা জনাই আমাৰ ঘৰলৈ যাত্ৰা কৰিলোঁ আৰু এইফালে আমি গোটেইকেইজনী ফটো উঠিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। চাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব। বাই বাই।